চুক্তিৰ লগত নিমিলেতো বড়ো চুক্তিৰ লগত আমাৰ চুক্তি কেতিয়াও নিমিলে বড়ো চুক্তিৰ লগত নিমিলেতো বড়ো চুক্তিৰ লগত আমাৰ চুক্তি কেতিয়াও নিমিলে কিছুমান এনডিএফৰ সদস্যক বাই ফ'ৰ্চ আনিহে চুক্তি কৰাইছে বড়ো চুক্তিৰ লগত নিমিলেতো বড়ো চুক্তিৰ লগত আমাৰ চুক্তি কেতিয়াও নিমিলে বড়ো মৃত জাতি এটা আজি নতুন প্ৰজন্মক তাক থিয় কৰাবলৈ পাৰিছে কিন্তু বড়োৰ যিটো কণ্ডিশ্যন ভূ ৰাজনীতিক কণ্ডিশ্যন আৰু আমাৰ যিটো ভূ ৰাজনীতি আমাৰতো চুক্তি এখনো আছে আমি যে হওঁ সিদিনা ব্ৰিটিছৰ যিটো মানে জ্ঞানবাবুৰ চুক্তি সেই চুক্তিখনটো আজিও ভেলিড হৈ আছে বড়োৰ লগত আমাৰ নিমিলেতো আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া তেখেতে ইমান বছৰ সশস্ত্ৰ সংগ্ৰাম কৰিলে কি ক'ব আছুৱে কি ক'ব আছুৱেটো যিহেতু ইয়াৰ ওপৰত অতিমধ্যে এখন চুক্তি হৈ আছে ইমপ্লিমেশ্যন হওক নহয় পিছৰ কথা কিন্তু চুক্তি হৈ আছে এইটো ইমপ্লিমেশ্যন হ'বলৈ আৰু কিমান যুগ লাগিব সেইটো পিছৰ কথা কিন্তু কথাটো হৈছে আছুৱে প্ৰশ্ন কৰিব পাৰে আপোনালোকে প্ৰশ্ন কৰিব পাৰে অৰবিন্দ ৰাজখোৱাক কৰিব পাৰে অনুপ চেতিয়া ডাঙৰীয়াক ক'ব পাৰে তাৰপিছতে আৰু কোন আছে সংশ্লিষ্ট যিসকল ব্যক্তি জড়িত সেইসকলক 71 না 51 লাগে সেইটো আমাৰ পৰাটো আমিতো সেইটো কোনো ছাপোৰ্ট কৰা কথা নহয়তো আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া তেখেতে ইমান বছৰ সশস্ত্ৰ সংগ্ৰাম কৰিলে ৰঞ্জন দৈমাৰীহঁত সেইটো সংগঠনৰ লগত আছিলে তেতিয়া আছিলে আমি দেখিছিলে ৰঞ্জন দৈমাৰীক না এতিয়া আহিলেও গম নাপাম নহয় চিনাকি নাছিলে এতিয়া চিনাকি নাছিলে বা সিহঁতে বেলেগৰ থ্ৰু দি ইনফৰমেশ্যন লৈ পেলাই চাই পেলাই মানে গুচি যায় চাগে তেনেকৈ মই এবাৰ ইয়াক লগ পাইছিলোঁ এইটো সিও মৰিলে জাবৰাং নে কিবা জাবৰাঙক মই এবাৰ জাবৰাং পাইছে আপুনি আৰু দেউতাই এটা কথা কৈছিলে মায়ে কোৱা মতে মানে মানুহক কেতিয়াও দুখ দিব নালাগে এইটোৱে কৈছে তোমাৰ কোনোবা থাকিলে সিহঁতৰ লগত ভালকৈ কথা পাতিবা কেতিয়াও খং নকৰিবা আৰু মৰমেৰে কথা পাতিবা আৰু যদি কিবা নোৱাৰা মিছা কথা কেতিয়াও নক'বা সদায় সঁচা কথা ক'বা সেইবিলাক মোৰ সেই যেতিয়া তাত আছিলোঁ আৰু সিহঁতক এই ল'ৰাবিলাক যিবিলাকতো সৰু সৰু ল'ৰা আছিলে অপহৰণকাৰীবিলাক কিন্তু সিহঁতক মই এই বস্তুটো শিকাইছোঁ সেই দীক্ষা দিছিলে কিছুমান এনডিএফৰ সদস্যক বাই ফ'ৰ্চ আনিহে চুক্তি কৰাইছে বড়ো চুক্তিৰ লগত নিমিলেতো বড়ো চুক্তিৰ লগত আমাৰ চুক্তি কেতিয়াও নিমিলে বড়ো মৃত জাতি এটা আজি নতুন প্ৰজন্মক তাক থিয় কৰাবলৈ পাৰিছে কিন্তু বড়োৰ যিটো কণ্ডিশ্যন ভূ ৰাজনীতিক কণ্ডিশ্যন আৰু আমাৰ যিটো ভূ ৰাজনীতি আমাৰতো চুক্তি এখনো আছে আমি যে হওঁ সিদিনা ব্ৰিটিছৰ যিটো মানে জ্ঞানবাবুৰ চুক্তি সেই চুক্তিখনটো আজিও ভেলিড হৈ আছে বড়োৰ লগত আমাৰ নিমিলেতো বড়ো চুক্তিৰ লগত বড়োৱে যিটো বিচাৰিছে আমি যিটো বিচাৰিছো এইটো বড়ো আমি যেতিয়া বিচাৰিছো এখন স্বাধীন হৈ আছিল এটা জাতি এটা স্বাধীন হৈ আছিল আমাৰ পৰেশ বৰুৱা ডাঙৰীয়া তেখেতে ইমান বছৰ সশস্ত্ৰ সংগ্ৰাম কৰি থাকিব পাৰোঁ কিন্তু সংগ্ৰামৰ নামত যদি আমাৰ একো মানে জাতীয় সত্তাৰ যদি একো লাভ নহয় তেনেহ'লে এই সংগ্ৰামবিলাক বিবেচনা কৰাটো ভাল তিনি কোটি মানুহৰ কাৰণে এই বিষয়টো এটা বিতৰ্কিত বিষয় ৰাজনীতি বিষয় 71 51 এইটোতো আজি কিমান বছৰ অসম চুক্তি হোৱাৰ পৰা আজিতো এইটোতে লাগি আছে বিদেশী বিধান কোনো ইমপ্লিমেশ্যন নহয় NRC বনালে এখিনিয়ে ইলেকশ্যন হ'ব ইলেকশ্যনৰ সুবিধা লয় আকৌ সেই শব্দটো ইলেকশ্যনৰ কাৰণে উলিয়াই এইটো এটা আলোচনাৰ নামত কোনোবাই চুক্তি কৰাৰ নামত এইটো এটা নতুন এটা অধ্যায় ইমপ্লিমেশ্যনটো একোৱেই নহয় সেইকাৰণে কৈছোঁ আমাৰ যাতে ভাৰতীয় উপনিৱেশে আমাৰ ইয়াত প্ৰকৃত মানে এই যে ধুৰন্ধৰ ৰাজনীতি কৰিব নোৱাৰে আমি সেইকাৰণে সাৰ্বভৌম স্বাধীন অসম বিচাৰে 71 51 বিদেশী বিতৰণ কৰাৰ এইটোৰ লগত আমাৰ সম্বন্ধ নাই এই সম্বন্ধটো আছে আছুৰ সম্বন্ধ আছু ইয়াৰ ওপৰত চুক্তিও কৰিছে ইয়াত কোনো আজি যিটো যিসকলে যিসকলে অৰবিন্দ ৰাজখোৱা ডাঙৰীয়া নেতৃত্বত যি আলোচনাৰ পাতনি মেলি আছে বা আলোচনাৰ একেবাৰে সামৰণি মাৰিবলৈ গৈ আছে সেইটোত আমাক সুধি লাভ নাই আমাক এইটো 71 আমাক সুধিব লাগে আপোনালোকে সাৰ্বভৌম স্বাধীন অসমৰ ওপৰত কি কয় সাৰ্বভৌম স্বাধীন অসম আলোচনা কৰিব না নকৰে এইটোৱে কথা সুধিব এইটো আমাৰ এইটো মুখ্য বিষয়ও নহয় এই কথাটো আছুৱে কি ক'ব আছুৱেটো যিহেতু ইয়াৰ ওপৰত অতিমধ্যে এখন চুক্তি হৈ আছে ইমপ্লিমেশ্যন হওক নহয় পিছৰ কথা কিন্তু চুক্তি হৈ আছে এইটো ইমপ্লিমেশ্যন হ'বলৈ আৰু কিমান যুগ লাগিব সেইটো পিছৰ কথা কিন্তু কথাটো হৈছে আছুৱে প্ৰশ্ন কৰিব পাৰে আপোনালোকে প্ৰশ্ন কৰিব পাৰে অৰবিন্দ ৰাজখোৱাক কৰিব পাৰে অনুপ চেতিয়া ডাঙৰীয়াক ক'ব পাৰে তাৰপিছতে আৰু কোন আছে সংশ্লিষ্ট যিসকল ব্যক্তি জড়িত সেইসকলক 71 না 51 লাগে সেইটো আমাৰ পৰাটো আমিতো সেইটো কোনো ছাপোৰ্ট কৰা কথা নহয়তো আমি এইটো কোনো এটা বিষয়ত আমি ছাপোৰ্ট কৰা নকৰা আমি তাত মূৰ ঘমাবলৈ প্ৰয়োজন নাই যিহেতু আমি জানো সেইটো আমাৰ সংযুক্ত মুক্তি বাহিনী অসমৰো নাছিলে
সেইটো বিষয় অসমৰো নাছিলে এতিয়া সংযুক্ত মন্ত্ৰী আহি অসম স্বাধীনৰো সেইটো বিষয় হ'ব নোৱাৰে মোৰ মতে দেই আৰু আমাৰ সংগঠনৰ মতে আলফাই আহি পেলাই কৈছে নহয় 17 নহয় মানে 1826টো মানি ল'ব লাগিব আৰে ইটো এটা কথা ইটো এটা কথা এনডিএফৰ বাকী ফেকশ্যনকেইটা একো নাজানে এতিয়া আচলতে একেলগে কৰা মানে চৰকাৰে কিছুমান এনডিএফৰ সদস্যক বাই ফ'ৰ্চ আনিহে চুক্তি কৰাইছে যে বড়োৰ লগত লাগিব কাৰণে ইমান অৰ্গেনাইজ হৈ আছে যে সেইটোতো আনফৰ্চুনেট আমিতো কাৰ লগত লাগিব কাৰণে এনেকা অৰ্গেনাইজ হোৱা নাই আমি সকলোকে কৈছো আজি বড়োবিলাকে ভাবুকি আহিছে বড়োৰ প্ৰতি ভাবুকি আহিছে আলফাৰ 3-4জনকৈ নেতা হীৰা কৰণীয়াটো সদায় লাগি আছে বড়োৰ এগেইনষ্টত সি মানে জীৱন দিব বোলে জেলত যাব তথাপিতো বড়োৰ এগেইনষ্টত সি লাগিব হীৰা কৰণীয়া ছেকেণ্ড কেইদিনমান আগতে জিতেন দত্তই হোমকাৰ দিলে যে মানে তাত যদি খিলঞ্জীয়া মানুহৰ যদি হাৰাশাস্তি হয় কিবা হয় আমি খুটাই নেৰো জিতেন দত্ত আমাক হোমকাৰ দিলে তাৰপিছত অৰবিন্দ ৰাজখোৱাই ক'লে যে চিৰিয়া হ'ব এইটো এনালাইচিছ কৰিছে নে ধমকি দিছে অৰবিন্দ ৰাজখোৱা ক'ব চিৰিয়া হ'ব তাৰপিছত অভিজিত অসমে ক'লে যে বিটিচিত যদি নানবৰ্ডৰ কিবা এটা হ'ব নানবৰ্ডৰ যদি কিবা এটা হয় বড়োবিলাক যদি অসমত থকা বড়োবিলাকক খুটাই নেৰে চ' ভাবুকি কাৰ প্ৰতি আহিছে আমাক একদম মানে ছভাৰিন বিচাৰা দলে আজি সবচে শক্তিশালী মানে উগ্ৰপন্থী দলে মানে আমাক ভাবুকি দিছে বড়োসকলক চ' আমাৰ ভাবুকি আহিছে না অহা নাই তো সেইটো কোনে এনালাইচিছ কৰিব